আসসালামু আলাইকুম। মই উপস্থিত আছো কামৰূপ জিলাৰ গৰাইমাৰীৰ মহিমাৰীত। আপোনালোকে নিশ্চয় জানে যে আমাৰ অসমতেই ছয়গাঁও সমষ্টিৰ গৰাইমাৰীৰ মহিমাৰীত বহুত ডাঙৰ এটা ইস্তিমা হৈ আছে। আমি সেই ঠাইত উপস্থিত আছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিমানখিনি কাম সম্পূৰ্ণ হৈছে আৰু কিমানখিনি কাম চলি আছে। আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কোনোবাই যদি লাইভত আছে, কোনোবাই লাইভ যদি চাই আছে, এটা শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব যে এই লাইভটো কেনেকুৱা হৈছে আৰু কামখিনি কিমান ধুনীয়া হৈছে। আপোনালোকে কমেণ্ট কৰি কৈ দিব। আপোনালোকে সেই লাইভটো চাই থাকক, কিমানখিনি কাম হৈছে আৰু কিমানখিনি কাম চলি আছে আপোনালোকক আজি দেখুৱাম। আপোনালোকে লাইভটো চাই থাকক। মোৰ লগত উপস্থিত আছে আমাৰ এটা ফ্ৰেণ্ড মুকিবুল দাদা। সেও মোৰ লগত আহিছে। কিবা কৈ দিয়া। যি নহওক, আপোনালোকক দেখুৱাম যে সেই ইস্তিমাৰ কিমান ডাঙৰ এটা পেণ্ডেল হ'ব। আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকক। ইয়াত মানে বহুত ধৰণৰ পানীৰ ব্যৱস্থা কৰি আছে। মানুহে আপোনালোকক দেখুৱাম, আহক মোৰ লগত। আপোনালোকে কেতিয়াবা সোমাই পালে আহি চাই যাব। আৰু আমাৰ এই ইস্তিমাটো আৰম্ভ হ'ব 7, 8, 9 ফেব্ৰুৱাৰী 2023। কোনোবাই যদি লাইভটো চাই আছে, প্লিজ এটা শ্বেয়াৰ কৰি দিব আৰু কোনোবাই নতুন আহিলে মোৰ পেজটো ফলো কৰি দিব। চাওক কিমান ডাঙৰ। আজি মানুহ পোৱা নাই, হয়তো আজি কাম কৰি শেষ হৈছে বা আজি কাম বন্ধ ৰাখিছে, সেনেকুৱাই হ'ব পাৰে। আজি আমি ইয়াতে আগত যেনেকুৱা মানুহ আছিল বা মানুহে কাম কৰিছে, কিন্তু আজি এই মুহূৰ্তত আমি পোৱা নাই। হ'ব পাৰে যে মানুহে ৰাতিপুৱাৰ পৰা কাম কৰি এতিয়া ঘৰত গুচি গৈছে, নহ'লে আজি কাম বন্ধ ৰাখিছে, মই নাজানো। আপোনালোকক দেখুৱাই আছোঁ। আমাৰ বহুতগিলা মানুহ ইয়াতে চাবলৈ আহিছে।
সেইসকল মানুহৰ ওচৰত আপোনাক লৈ যাম। এতিয়া মোটামুটি বাছৰ কাম প্ৰায় কমপ্লিট হ'লেই আমাৰ এতিয়ালৈকে তিৰপলৰ কামটো এই ডাঙৰ পেণ্ডেলৰ উত্তৰ ফালে আৰু এটা পেণ্ডেল হৈ আছে, সেইটো আপোনালোকক দেখুৱাম। আৰু উত্তৰ ফালে আৰু ডাঙৰ পেণ্ডেলৰ উত্তৰ ফালেও পেণ্ডেল হৈ আছে। এতিয়া আপোনালোকক লৈ যাম য'ত পানীৰ ব্যৱস্থা আৰু টয়লেটৰ ব্যৱস্থা কৰি আছে, সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ লগত থাকক। আপোনালোকক যিসকলে আমাৰ এই ষ্টিমাৰ ওচৰতে যিবিলাক মানুহ আছে আৰু যিবিলাক মানুহে চাই আছে, আপোনালোকক মই এটা অনুৰোধ কৰিম, যিখিনি পাৰে অলপ হ'লেও কাম কৰি এতিয়া আপোনালোকক দেখুৱাম য'ত পানীৰ ব্যৱস্থা আৰু টয়লেটৰ ব্যৱস্থা, বিভিন্ন ব্যৱস্থা কৰি আছে, সেইখিনি আপোনালোকক দেখুৱাম। চাওক কিমান দমকলৰ ব্যৱস্থা কৰিছে, এয়া আপোনালোকক দেখুৱাই আছোঁ। এতিয়ালৈকে শেষ হোৱা নাই, আমাৰ কাম চলি আছে, আমাৰ বহুত মানুহে কাম কৰি আছে। আমি আগতে আপোনালোকক এইখিনি দেখাই ল'ম, ইয়াতে কিমান কল আছে আৰু ইয়াতে সম্পূৰ্ণ লেট্ৰিনৰ ব্যৱস্থা কৰা হ'ব। আপোনালোকে চাই আছে, যিসকল মানুহে এই লাইভটো চাই আছে অকণমান শ্বেয়াৰ কৰি দিব, যাতে বেলেগ মানুহে চাব পাৰে আৰু সেই মানুহবিলাকে যাতে আমাৰ এই পেণ্ডেলৰ কাম অলপ হ'লেও সহায় সহযোগিতা আগবঢ়াব লাগে, অলপ হ'লেও কাম কৰিব লাগে। আমি আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ।
এইটো সম্পূৰ্ণ টয়লেটৰ ব্যৱস্থা হ'ব আৰু আমাৰ আপোনালোকে চাই আছে যে ইয়াতে যিমানখিনি দমকল আছে আৰু আপোনালোকক দেখুৱাই আছোঁ মিনিমাম আৰু কাম চলি আছে। দাদা আমাৰ লগত ইয়াতে এটা দাদা আছে, আমি কিছু কথা জানিব বিচাৰিম। দাদা আপুনি ইয়াতে অলপ আহিবচোন। আচ্ছা দাদা, আসসালামু আলাইকুম। কি খবৰ? ভাল? আমাৰ এই কামখিনি কিমান দিন ধৰি চলি আছে? প্রায় এক মাস। প্ৰায় এক মাহ ধৰি আমাৰ এই ইস্তেমাৰ কাম চলি আছে আৰু প্ৰত্যেক দিন কিমানকৈ মানুহ ইয়াতে কাম কৰে? 2000, 3000, 5000 হয়। 5000 হয়। আজি মানুহ আমি কম পাইছোঁ, কিয়? আহা নাই না? আজি অহা নাই। আজি বুধবার, কালি বৃহস্পতিবার, কালি আগৰ দিনা মঙ্গলবার আছিল, সেইকাৰণে মানুহ হোৱা নাই। ৰবিবাৰে বহুত মানুহ হয়। বহুত মানুহ হয় ন? ঠিক আছে, আপোনাক ধন্যবাদ দিছোঁ। আপোনালোকেতো কাম কৰিয়ে আছে আৰু যিমান মানুহ আমাৰ ইয়াতে চাই আছে আপুনি কিবা কৈ দিব যে আহিব লাগে বা কাম কৰিব লাগে, অলপ কৈ দিয়ক। এতিয়াতো আৰু সময় নাই। যদি আহে কালি আহিব লাগব, পৰহু আহিব লাগব। এতিয়া সামনে ৰবিবাৰ যে আছে, ৰবিবাৰৰ আগতে আহিব লাগব মানুহবিলাক কাম কৰা। আপোনালোকক অনুৰোধ কৰিছে যে যিসকল মানুহে কাম কৰিম বিলা ভাবি আছে, তেওঁলোকক আহিবলৈ অনুৰোধ কৰিছে। ময়ো আপোনালোকক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যাতে এই কামবিলাক সম্পূৰ্ণ কৰি তুলিবলৈ অনুৰোধ কৰিছোঁ। ঠিক আছে দাদা, যাওক। এইটো হ'ল সৰু পেণ্ডেল। আপোনালোকক দেখুৱাই আছোঁ আপোনালোকক। দাদা, আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। কি খবৰ? ভাল। আপোনাক মানুহে চাই আছে। হ্যাঁ, চাই আছে। আপুনি দোকান কৰি আছে নেকি? হয়, দোকান কৰি আছে। আপুনি ইয়াতে দোকান কিমান দিন ধৰি কৰি আছে? এক সপ্তাহ হ'ব। এক সপ্তাহ হ'ব। আচ্ছা, আপোনাক এটা কথা সুধিম। এইবিলাক যে বনাই আছে, এইটো যে ডাঙৰ ডাঙৰকৈ বনাই আছে, ইয়াতে কি কৰিব এইটো? এইটো এই টেপ কৰিব। পানীৰ টেপ হ'ব নেকি? পানীৰ লিটাৰ 1000, 2000 লিটাৰ বহাব। তাৰপিছত টেপ লগাই দিব আৰু হেল'জেন লগাব। ইয়াতে হেল'জিঙৰ ব্যৱস্থা কৰিব আৰু পানীৰ টেপৰ ব্যৱস্থা কৰিব ইয়াতে। ইয়াৰ পৰা পানী ইয়াতে চাপ্লাই দিব নেকি? চাপ্লাই দি কেনে অজু কৰিব। ঠিক আছে, থেংক ইউ। আপোনাৰ গোটেই দিন কিমান বিক্ৰী হয়? 1000, 1200, 450। ইয়াতে মানুহ কিমান আহে? মানুহ আহে ৰবিবাৰ দিনকে বেছি আহে। গম পাইছোঁ। 3-4 হাজাৰ কৰি আহে ৰবিবাৰ দিন। আপোনালোকক মই আৰু অলপ ডাঙৰ যিটো পেণ্ডেল আছে সেই পেণ্ডেলখন দেখুৱাবলৈ আমাৰ এই লাইভটো দেখুৱাই আপোনালোকক মোৰ লাইভটো শেষ কৰিম। বলক, আগত বলক আপোনালোকে। আৰু কোনোবাই যদি লাইভটো চাই আছে অলপ
শেয়ার করে দিব। এইখিনি যে আছে এইটো হল আমাৰ একদম পশ্চিমৰ হেকমাতা। তাৰপিছত ইয়া চাই আছে এইটো হল আপোনাৰ বহল, আৰু দীঘলত বহুত মানে লম্বা আছে, আপোনালোকে নিশ্চয় চাই আছে। এইটো হল আমাৰ মেইন পেণ্ডেল হ'ব। বহুত ডাঙৰ এটা পেণ্ডেল হৈ আছে ইয়াতে। আৰু এটা বস্তু আপোনালোকক দেখুৱাম, লৈ যাম। এই একদম পশ্চিমৰ হেকমাতাৰ পশ্চিমত ভিতৰত কিবা এটা পেণ্ডেল হৈ আছে, আপোনালোকক সেই পেণ্ডেলখিনি দেখুৱাম। এয়া আমাৰ এই ইস্তেমাৰ মূল কিছু মানুহ ইয়াতে আলোচনা কৰি আছে, আপোনালোকক অকল জুম কৰি দেখাই আছো। এয়া চাওক, আপোনালোকক এইখিনি ঠাইত দেখুৱাবলৈ বিচাৰিছিলোঁ। এইটো আমাৰ দূৰ দূৰণিৰ পৰা এই পেণ্ডেলটো হ'ব। আমাৰ বহুত দূৰৰ পৰা যিবিলাক মানুহ আমাৰ ইয়াতে মেহমান হৈ আহিব ইয়াতে বয়ান কৰাৰ কাৰণে, সেই মানুহবিলাকক ইয়াতে জাগা দিয়া হ'ব থকাৰ কাৰণে। ফেচিলিটিটো আপোনালোকক অলপমান দেখাই লওঁ নেকি।
চাওক আমাৰ এই ডাঙৰ পেণ্ডেলটো মই একদম পূবৰ শেষ মাথালৈকে আপোনালোকক লৈ যাম। যি নহওক বন্ধুসকল, আজি যদি মই আপোনালোকক গোটাই ঠাইত দেখুৱাওঁ মোৰ সময় নহ'ব, বহুত সময় লাগি যাব। গতিকে আমি সেই দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰাইমাৰীৰ মহিমাৰীত যিটো বহুত ডাঙৰ এটা ইস্তিমা হৈ আছে, অহা ফেব্ৰুৱাৰীৰ 7, 8, 9, 2023 তাৰিখ আৰু 7 তাৰিখৰ আগত অলপ কাম কৰি সহায় সহযোগিতা কৰিব বুলি আশা ৰাখি আমি এই লাইভটো শেষ কৰি দিলোঁ। আসসালামু আলাইকুম।